हेलो फ्रेंड्स पुनर जेबी मेमोरियल चैनल आपलोक सकलोके स्वागतम जानाइছো। আজি আপোনালোকৰ সন্মুখত লৈ আহিছো আৰু এক নতুন ভিডিঅ'। এই ভিডিঅ'ত আজি মই আপোনালোকক শিকাম উবেৰ কেনেদৰে আপোনালোকে বুক কৰিব। অতি সহজে আৰু একদম সহজ ভাষাৰে আজি আপোনালোকৰ সন্মুখত মই দাঙি ধৰিম উবেৰ কেব আপোনালোকে কেনেদৰে বুক কৰিব আৰু কেনেদৰে বুক কৰিবলৈ আপোনালোক ওচৰত একদম উপস্থিত কৰাব কেব এখন। গতিকে সম্পূৰ্ণখিনি নিয়ম আৰু কি কৰিব লাগে গোটেইখিনি ষ্টেপ এই ভিডিঅ'টোত আজি মই আপোনালোকৰ সন্মুখত কৰি দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। স্কিপ কৰিলে হয়তো কিছুমান ষ্টেপ আপোনালোকে গম নাপাব। গতিকে আহক মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই মোবাইলটো ল'লোঁ। মোবাইলত প্লে ষ্ট'ৰত প্ৰথমতে যাম। প্লে ষ্ট'ৰত প্লে ষ্ট'ৰত মই ক্লিক কৰিলোঁ। প্লে ষ্ট'ৰত ক্লিক কৰাৰ পিছত প্লে ষ্ট'ৰত মই লিখিম উবাৰ বুলি UBER উবাৰ বুলি টাইপ কৰি দিয়াৰ লগে লগে ইয়াতে উবাৰৰ বহুতকেইটা বস্তু আহিব। উবাৰ আহিব, উবেৰ ড্ৰাইভাৰ এপ আহিব। ড্ৰাইভাৰ এপটো আপোনালোকে ইনষ্টল নকৰিব কাৰণ এইটো চালকসকলৰ কাৰণে হয়। আৰু উবেৰ ইট এইটোতো জানে আপোনালোকে খোৱা বস্তুৰ অৰ্ডাৰ দিয়ে। গতিকে উবেৰ ইটটো নকৰিব আৰু উবেৰ লাইট এইবিলাকো কৰিব দৰকাৰ নাই একো। আপোনালোকে চিম্পুল যিটো উবাৰ বুলি লিখা আছে সেইটো আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো অপেন বুলি আহিছে। যিহেতুকে মোৰ ইয়াতে ইনষ্টল কৰা আছে কাৰণে অপেন বুলি আহিছে। আপোনালোকৰ ইনষ্টল কৰিবৰ কাৰণে দেখুৱাব। গতিকে যিহেতুকে মোৰ ইয়াতে ইনষ্টল হৈ আছে গতিকে মই বেক গ'লোঁ। বেকত গৈ পেলাই আপোনালোকক মই উবেৰ এপটো খুলি পেলাই মই দেখুৱাম আপোনালোকক। ইয়াতে মোৰ উবেৰ এপটো ইয়াতে আছে। এইটো উবেৰ এপ। মই উবাৰটো খুলিলোঁ। উবাৰটো খোলাৰ পিছত প্ৰথম স্ক্ৰীনখন কি আহিব মই আপোনালোকক দেখুৱাই আছোঁ। উবেৰটো খোলাৰ লগে লগে প্ৰথমতে আপোনাৰ প্ৰথম পেজখন এনেদৰে খোল খাব। ইয়াত আপোনালোকৰ আছে হোৱেৰ টু বুলি লিখা আছে। আপোনালোকে হোৱেৰ টুত ক্লিক কৰিব। প্ৰথমতে হোৱেৰ টুত ক্লিক কৰিব। হোৱেৰ টুত ক্লিক কৰাৰ লগে লগে আপোনালোকে আকৌ দুটা অপশ্যন নতুনকৈ দেখা হ'ব। ওপৰত আহিব, ওপৰৰ এটা অপশ্যন থাকিব আৰু তলত এটা লিখা আছে হোৱেৰ টু বুলি লিখা আছে। আপোনালোকে হোৱেৰ টুত ক্লিক কৰিব। তাৰ ওপৰৰ যিটো অপশ্যন আছে সেইটো ওপৰৰ অপশ্যনটো আপোনালোকে একো চুব নালাগে, একো ক্লিক কৰিব নালাগে। ওপৰৰ অপশ্যনটো নিজে GPS লৈ ল'ব। আপুনি যিখিনি জেগাত ৰখি আছে GPS সেইখিনি নিজে ট্ৰেক কৰি ল'ব। গতিকে ওপৰত আপোনালোকে একো নিলিখিব। ওপৰত লিখাৰ কোনো প্ৰয়োজন নাই। খালি তলত হোৱেৰ টু বুলি য'ত আছে হোৱেৰ টুত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি যিটো জেগাত যাব লগা আছে সেইটো টাইপ কৰিব। এতিয়া আপোনাক উদাহৰণস্বৰূপে মই এটা জেগা এটাৰ নাম মই ইয়াতে দি দিছোঁ। ধৰি লওক ইয়াতে মই গণেশগুৰি যাম। আধা লিখাৰ লগে লগে গণেশগুৰি বুলি আহিলেই। গতিকে গণেশগুৰিত মই ক্লিক কৰি দিলোঁ। গণেশগুৰিত ক্লিক কৰাৰ লগে লগে ছেকেণ্ড পেজখন আপোনাৰ এনেদৰে খোল খাব। ইয়াতে চাওক উবাৰ গ' বুলি আছে, মটৰ বুলি আছে, মটৰ চাইকেল আৰু প্ৰিমিয়াৰ আছে। ইয়াত তিনিটা অপশ্যন আছে। ইয়াতে তিনিটাত আপোনাৰ অলপমান ভাড়াটো অলপমান বেছি। উবেৰ গ'টোত আপোনাৰ চিম্পুল নৰ্মেল মানে এইটো গাড়ী আহে। ইয়াতে ৱাইগনাৰো আহে, আপোনাৰ কি বুলি কয় অল্টো বেছিকৈ আহে। গতিকে আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে যাব পাৰিব। গতিকে মই উবেৰ গ'টোতে মই ক্লিক কৰিলোঁ। উবেৰ গ'টোত মই ক্লিক কৰাৰ পিছত আপোনালোকে থাৰ্ড নম্বৰ পেজটোত আহি গ'ল। আপোনাৰ কি হ'ল কেছ বুলি আহিছে। ইয়াতে আপোনালোকে কেছটো আপোনাৰ চেঞ্জ কৰি ল'ব পাৰিব। আপোনালোকৰ যদি অনলাইন কৰিব বিচাৰিছে অনলাইন কৰিব পাৰিব। তেতিয়া অনলাইন যদি কৰিব বিচাৰে তেনেহ'লে আপুনি কেছ অপশ্যনত ছাইডত থকা কাৰ্চাৰডালত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে এড পে'মেণ্ট মেথড বুলি আছে। আপুনি এড পে'মেণ্টত আপোনালোকে ক্লিক কৰিব। এড পে'মেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে গোটেইখিনি আপোনাৰ আহি যাব। গুগল পে', এমেজন পে', UPI যিটো আপোনালোকৰ আছে, যিটোত আপোনালোকে পইচা ট্ৰান্সফাৰ কৰি ভাল পায় সেইটো আপোনালোকে কৰি ল'ব পাৰিব। মই পুনৰ বেক গৈছোঁ। বেক গৈ পেলাই আকৌ বেকত আহিলোঁ। বেকত অহাৰ পিছত মই কি কৰিলোঁ, ইয়াত যিহেতুকে দেখুৱাই আছিল 223 টকা উবেৰ গ'ট, এইটো কনফাৰ্ম উবেৰ গ'টত মই ক্লিক কৰি দিলোঁ। কনফাৰ্ম উবেৰ গ'ট ক্লিক কৰি দিয়াৰ পিছত আকৌ নেক্সট পেজখন আহিছে কনফাৰ্ম পিকআপ। আকৌ কনফাৰ্ম পিকআপত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ গাড়ীখনত কোনোবা এখন গাড়ীত গৈ পেলাই এই ট্ৰিপটো লাগিব। এতিয়া ট্ৰিপটো আপোনালোকে লগাটো চাই থাকক। ইয়াতে মই দেখুৱাই আছোঁ কেনেকৈ ট্ৰিপটো লাগিব। অকণমান সময় লাগিব কাৰণ এপছে আপোনাৰ বিচাৰি আছে বৰ্তমান ওচৰত নিয়াৰেষ্ট কোনোবা যদি গাড়ী আছে, গাড়ীখন বিচাৰি আছে। অকণমান টাইম লাগিব, চাই থাকক আপোনালোকে। চাওক গাড়ীখন লাগিলে, ট্ৰিপটো ৰিকুৱেষ্টটো মানে একচেপ্ট কৰিলে। ইয়াত চাওক 6 মিনিট দেখুৱাই আছে। এইটো ক'লা বক্সৰ ভিতৰত দেখিব ৰাইট চাইডে 6 মিনিট দেখুৱাই আছে। গাড়ীখন মানে মোৰ জেগাত আহি পাওঁতে 6 মিনিট সময় লাগিব। ইয়াতে ব্লু বক্সত লিখা আছে এইটো OTP হয় 1265, এইটো OTP। আৰু তলত যিটো AS01 বুলি লিখা আছে সেইটো হৈছে গাড়ীখনৰ নাম্বাৰ। কিছুমানে আকৌ সেই নীলা বক্সত লিখি থকাটোকে লিখাটোৱে গাড়ীৰ নম্বৰ বুলি ভাবে। সেইটো গাড়ী নম্বৰ নহয়, এইটো AS01। এইটো যিটো AS বা কিবা বেলেগটো থাকিব পাৰে হয়তো। গতিকে এইটোহে গাড়ী নম্বৰ একচুৱেল হয়। গতিকে ইয়াৰ পিছত আপোনাৰ আহিব আপোনালোকে এইটো তলত চাব, ইয়াত মেছেজ বক্স এটা আছে।
ইয়াত চাওক ড্ৰাইভাৰজনে মোক কল কৰিছে ইতিমধ্যে, গতিকে মই কলটো একচেপ্ট নকৰোঁ, কাৰণ কিয় যিহেতুকে মই যাব লগা নাই, মই এইটো মানে কেঞ্চেল কৰি দি আছোঁ কি বুলি কয় কলটো। ইয়াৰ পিছত আছে আপোনাৰ চাওক ইয়াতে মেছেজ কৰিব পৰাকৈ ইয়াতে অপশ্যন এটা দি ৰাখিছে। আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ নাম্বাৰটো, নিজৰ মোবাইল নাম্বাৰটো ড্ৰাইভাৰজনক আপোনালোকে চেণ্ড কৰি দিয়ক, যাতে কেতিয়াবা কি হয় কোম্পানীয়ে দিয়া যিটো নম্বৰ আছে সেই নাম্বাৰটোত ফোন কৰিলে মানে ফোনটো নালাগে চালকজনৰ ওচৰত। গতিকে আপোনালোকে ইয়াতে নিজে ক্লিক কৰি পেলানি আপোনালোকে কিবা এটা নম্বৰ আপোনালোকে ডাইল কৰি পেলানি আপোনালোকে চালকজনৰ ওচৰলৈকে পঠিয়াই দিব। এতিয়া বাৰু মই নিদিওঁ, মই বেক আহি গ'লোঁ আকৌ পুনৰ। এতিয়া আপোনালোকৰ এইখিনি হৈ গ'ল। এইখিনি হৈ যোৱাৰ পিছত ছাপ'জ যদি আপুনি ট্ৰিপটো কেঞ্চেল কৰিব বিচাৰিছে, যদি ট্ৰিপটো কেঞ্চেল কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ওপৰলৈকে শ্লাইড কৰি দিব। দেখিব একদম তলত দেখিছে কেঞ্চেল বুলি লিখা আছে অপশ্যন এটা, তাতে কেঞ্চেল কৰি দিলে আপোনালোকৰ ট্ৰিপটো কেঞ্চেল হৈ যাব। গতিকে চাওক মই ট্ৰিপটো কেঞ্চেল কৰি কিনে আপোনাক দেখুৱাই আছোঁ। এইটো কেঞ্চেল মই দিলোঁ, কেঞ্চেল। এতিয়া আপোনালোকে এইকেইটা অপশ্যন আহি গ'ল। আপোনালোকে কি কাৰণে ট্ৰিপটো কেঞ্চেল কৰিলে, পুনৰ ড্ৰাইভাৰজনে কল কৰিছে, মই কেঞ্চেল কৰি দিছোঁ। কি কাৰণত আপোনালোকে কেঞ্চেল কৰিব বিচাৰি ইয়াত আহি গৈছে। গতিকে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী আপোনালোকৰ প্ৰব্লেমটো যেনেকুৱা ধৰণৰ প্ৰব্লেম, গতিকে আপোনালোকে ইয়াত দি দিব। মই বাৰু এটা যিকোনো এটা মই দি দিছোঁ ইয়াতে বাৰু, এনে মই কিবা এটা দি দিছোঁ, দি পেলানি মই মানে ট্ৰিপটো মই কেঞ্চেল কৰি আপোনালোকক দেখুৱাই আছোঁ। এইটো কেঞ্চেল হৈ গ'ল। য়েছ কেঞ্চেল কৰিলে ট্ৰিপটো সম্পূৰ্ণৰূপে কেঞ্চেল হৈ যাব, আৰু ন কৰি দিলে কেঞ্চেলটো নহয়। গতিকে য়েছ কেঞ্চেলত মই ক্লিক কৰি দিলোঁ। এইটো চাই থাকক, এইটো চাওক ট্ৰিপটো কেঞ্চেল হৈ গ'ল। এতিয়া আকৌ পুনৰ আৰম্ভণিৰ পৰা আহি গ'ল। এইটো যদি আপোনালোকে আকৌ যাব বিচাৰিছে আপোনালোকে বেক আহিব লাগিব। বেক অহাৰ পিছত আপোনালোকে চাওক হুৱেৰ টু বুলি ইয়াত লিখা আহিছে, হুৱেৰটোত গৈ পেলাই আকৌ পুনৰ আপোনালোকে কেব এখন বুক কৰি পেলাই আপোনালোকে যাব পাৰিব। গতিকে একেবাৰে সহজ, একেবাৰে চিম্পুল হয়। আপোনালোকে যদি এবাৰত নোৱাৰে তেনেহ'লে ভিডিঅ'টো আৰু এবাৰ ৰিৱাইণ্ড কৰি আপোনালোকে চালে মানে গোটেইখিনি কথা গম পাই যাব। গতিকে ইমানখিনিয়ে কথা আছিলে, বিশেষ একো নাই। গতিকে কিছুমান মানুহে উবেৰ বা অ'লা বুক কৰিবৰ কাৰণে নাজানে, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। একচুৱেলি জনা মানুহৰ কাৰণে মই এই ভিডিঅ'টো বনা নাই, যিখিনি নজনা মানুহ আছে নজনা মানুহখিনিৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা কিবা বুজিলে বা জানিছোঁ বুলি বা ভাবিছে যে কিবা এটা শিকিছোঁ ভিডিঅ'টোৰ পৰা, তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আপোনালোকে কৰিব। এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে মই আপলোড কৰিয়ে থাকোঁ। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।